বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ য'ত চহৰৰ মাজত অৰ্গেনিক ফল কেনেকুৱাকৈ মানুহবিলাকে ৰাখিছে আৰু এইটো আমাৰ গুৰুজনাৰ নামঘৰ আমি আহি পালোঁ কিমান ধুনীয়া কালচাৰ ভালে লাগিল পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ কি ক'ম আৰু বন্ধুসকল এইবিলাক জেগা আহিব লাগে আপোনালোকে ফুৰা হিচাপতে আহক আমি যেনেকৈ আজি ওলাই আহিছোঁ কামাখ্যা দৰ্শন কৰিলোঁ এতিয়া গৈ আছোঁ এটা নতুন লোকেশ্যনত সেইটো লোকেশ্যনত আপোনালোকক দেখাম মই ঠিক আছে বন্ধুসকল আৰু যদি কামাখ্যা ব্লগটোত আপোনালোকক দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে বুজিব নেক্সটটো ব্লগতে আমি আপোনালোকক দেখাই আছোঁ নেক্সট টেম্পল আজিকালি আমাৰ এতিয়ালৈকে আমাৰ ঘৰতে নাই চাওক চহৰৰ মাজত ইমান ধুনীয়াকৈ ফল মূলবিলাক লাগি আছে আৰু ইয়াতে বান্দৰ আছে যদিও ইমান উৎপাত নাই প্লাম লাগি আছে চহৰ হ'ল কি হ'ল নগৰ হ'ল কি হ'ল তেখেতসকলে ইমান ধুনীয়াকৈ সযতনে কিমান ধুনীয়াকৈ গছ ৰুইছে চাওক আৰু কোনো দুৰ্বৃত্তই ইয়াতে হেৰিও নকৰে অত্যাচাৰো নকৰে বা বান্দৰ আছে কিন্তু তথাপিও মানুহবিলাক খুব ভাল কিজানি ইয়াৰে চাওক নাৰিকল কি ধুনীয়াকৈ লাগি আছে আমাৰ তাতে কেৰ্কেটুৱাৰ কাৰণে খাব নাপায়
মনোমোহা দৃশ্য এতিয়া সূৰ্যাস্ত যাবলৈ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰেদি আপোনালোকে সূৰ্যটো প্ৰত্যক্ষ কৰিব পাইছে ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য আজি সঁচাকৈ দিনটো খুবেই শুভ আৰু কিবা পুণ্যৰ কাম কৰিছিলোঁ ভগৱানে সেইকাৰণে আজি এটা এনেকুৱা হেপী মুমেণ্ট এটা আমাক এনজয় কৰালে তাৰ বাবে ভগৱানৰ ওচৰত আমি কৃতজ্ঞ আৰু মানে এনেকুৱাকৈ আমাক সকলোকে কৃপা দৃষ্টি দি দিব বুলি আমি আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰিম বন্ধুসকল যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কিন্তু কৰি দিব তেতিয়াহে আগন্তুক দিনত আপোনালোকলৈকে এনেকুৱা ধুনীয়া ধুনীয়া অৰ্গেনিক কণ্টেণ্টবিলাক আমি বনাবলৈ সাহস পাওঁ আৰু কমেণ্ট কৰিব যদি কিবা ভুল খুটি নাতি হৈছে জনাব যাতে আগন্তুক দিনত আমি ধুনীয়াকৈ হেপী মোমেণ্টটোক আগুৱাই লৈ যাব পাৰোঁ আপোনালোকৰ ছাপোৰ্ট অবিহনে আমাৰ কোনোদিন এইটো চেনেল সাৰ্থক নহয় সেইকাৰণে মই ভাবোঁ আপোনালোকে মোক পদে পদে যাতে ছাপোৰ্ট কৰি যায় তো আমি এতিয়া ব্ৰহ্মপুত্ৰ নৈখন পাৰ কৰিলোঁ এতিয়া ভিডিঅ'টো ইমানতে সামৰিম আপোনালোকক লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'